Hello everyone, মোৰ YouTube চেনেল Assamese কাল debopriya আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আমি মৰিয়নিৰ পৰা দেওবাৰে আহিলো মাঘেৰিটালৈ আৰু এতিয়া আমি মাঘেৰিটাতে আছো। হাজবেণ্ডৰ যেহেতু ছুটি নাছিলে আমি সেইভাবে লৰালৰিকে আহিব লগা হ'ল আৰু হাজবেণ্ডে আমাক থৈ পিছদিনাই ডিউটিলৈ গ'ল, ডিউটি জেগা মাকুমলৈ গ'ল আৰু এতিয়া আমি বেটি মই ঘৰতে আছো আৰু মাহঁতৰ লগত ভণ্টিহঁতৰ লগত। অহাৰ দিনা ভিডিঅ' বনোৱা নহ'ল আৰু যেহেতু অহাৰ দিনা মনটো একেবাৰে বেয়া আছিলে, মনটো ভাল লাগি থকা নাছিলে, সেইবাবে অহাৰ ভিডিঅ' বনাব নোৱাৰিলোঁ। ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু বনাবহে নোৱাৰিলোঁ। আৰু আজি মাঘেৰিটাত মোৰ দ্বিতীয় দিন, ভাবিলোঁ আজি মই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, সেইবাবে আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো চাই ভাল পাব। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এয়া বেটি আইতাকৰ লগত খেলি আছিলে, এতিয়া লৈ আহিছোঁ ভোক লাগিছে নেকি বুলি। তাই খাবলৈ মন নকৰে একেবাৰে, খোৱা বোৱাটো একেবাৰে পাতল। তাই মানে খাবলৈ হ'লে মানে কান্দি দিয়ে, মুখত ভৰাই দিলেও অকলিয়াই পেলাই দিয়ে, একেবাৰে খাব নিবিচাৰে। যিহেতু মোৰ ইউটিউব চেনেলটো খোলা বেছি দিন হোৱা নাই আৰু মানে এবছৰো হোৱা নাই, বেটি জন্ম হোৱাৰ পাছতহে ইউটিউব চেনেলটো খুলিছোঁ, সেইবাবে মানে বেটিৰ কিছুমান ভিডিঅ' আৰু ফটো মানে দিব পৰা নাই। কিন্তু আগতে খোলাহেঁতেন সেইবিলাক দিলোঁহেঁতেন, মানে দিবলৈ মন আছিলে, কিন্তু আগতে খুলিব নাজানিছিলোঁ ইউটিউব চেনেল, সেইবাবে দিয়া নাছিলোঁ। কিন্তু মোবাইলত মানে ভিডিঅ' কৰি থোৱা আছিলে, কিছুমান বেটি জন্ম হোৱাৰ পাছৰ ভিডিঅ' বনাই থোৱা আছিলে আৰু ফটো কিছুমান আছিলে, ভাবিছোঁ সেইবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু এতিয়া ইউটিউবত থ'লে মানে ফটোখিনি আৰু ভালদৰে থাকি যায় আৰু মোবাইলটো হেৰাই গ'লেও থাকি যায়, সেইবাবে স্মৃতি হিচাপে মই এই ইউটিউব চেনেলতে মানে এই বেটিৰ এই ভিডিঅ'বিলাক, সৰু ভিডিঅ'বিলাক মানে ৰাখিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আজি মোৰ এই ভিডিঅ'টোত দিয়া বেটিৰ ফটোবিলাক চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু মই এই ভিডিঅ'টোত মানে বেটিৰ কিছুমান ভিডিঅ' ক্লিপ কৰি থোৱা আছিলে, সেইবিলাকো দিম বুলি ভাবিছিলোঁ, কিন্তু সেইবিলাক হোৱা নাই, কিয় নাজানো, দিব নোৱাৰিলোঁ সেইবিলাক, সেইবাবে ফটোখিনিকে দিছোঁ। জনাব কেনেকুৱা লাগিলে। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ।